সেইবাবে কৈছো তোমাৰ পক্ষে ইমান দুৰ্বাদ অতিক্ৰম কৰাটো সহজ কথা নহব। এ হৰিত শৰণ লৈ আজি তুজলৈ হে হৰিৰ চৰিত্ৰ তেওঁৰ নামে একমাত্ৰ সম্পত্তি। তেওঁৰ নাম লৈ দ্বাৰকালে খোজ লৈছে। তথাপিও কিন্তু এইহেন বয়সত দ্বাৰকাৰ দৰে স্থান পাবলৈ তুমি সমৰ্থন নহবা পুৰা ভকতে। আৰু তোমাৰ লগতে ময়ো তেন্তে দ্বাৰকালৈ এবাৰ গৈ আহিব পাৰিম নহয় জানো? সেৱা এভাগ কৰি আহিব পাৰিম নহয় জানো?